কুলছি নদীৰে বহুদিৰ বটিং কৰি আহি এতিয়া জলপ্ৰপাত অভিমুখে আগবাঢ়ি আছোঁ। জলপ্ৰপাতটিৰ নাম কি সেইটো এই মুহূৰ্তত গম পোৱা নাই, আহিবলৈকে আহি আছোঁ, কাৰণ ইয়াৰ কোনো পূৰ্ব পৰিকল্পনা নাছিলে। গতিকে জলপ্ৰপাতটো উপস্থিত হোৱাৰ পিছতহে আচলতে গম পাম এই জলপ্ৰপাতটোৰ নামটো কি বা কেনেধৰণৰ জলপ্ৰপাত। আপোনালোকে ভাবি হয়তো আচৰিত হ'ব যে ৱাটাৰফলছ এটা চাবৰ কাৰণে আচলতে কেনেকৈ এই শিলৰ ফাকৰ মাজে মাজে ভৰি দিবলৈ জেগা নোহোৱা ৰাস্তা, তাৰ মাজে মাজে বগুৱাবাই আগবাঢ়িবলগীয়া হৈছে। এইটো কিন্তু আচলতে কোনো এটা ৰেডিমেড ৱাটাৰফলছ নহয়, য'ত নেকি আপুনি গাড়ীৰ পৰা নামিয়েই টিকেট এটা কাটি এই ৱাটাৰফলছটো দৰ্শন কৰিব পাৰে বা চাব পাৰে। এইটো আচলতে এটা কঠোৰ পৰিশ্ৰম কৰি আহিবলগীয়া হয়, নহয়নে সঞ্জীৱ? প্ৰকৃতিৰ মাজত প্ৰকৃতিৰ দান সঁচাকৈ আমি চাবলৈ পোৱাটো এটা সৌভাগ্যৰ বিষয়। আৰু প্ৰকৃতি এই গাছটো আপুনি দেখা পাইছে যে এইটো গাছটো যিটো পৰিছে, যে তেওঁ কিজানি গাৰ্ড এটা কৰি দিছে নেকি, তেনেকুৱা টাইপ আমাৰ এই গাছটো আপুনি দেখাব পাৰে। এই গাছটো হয়নে? প্ৰকৃতিয়ে আচলতে মানুহক কেতিয়াও নঠকে, মানুহেহে প্ৰকৃতিক ঠকে। হয়, আচৰিত লাগে আচলতে প্ৰকৃতিয়ে কেনেকৈ নিজৰ সঞ্চালনাৰ মাজেৰে কিছুমান প্ৰাকৃতিক সম্পদ তৈয়াৰ কৰে, প্ৰাকৃতিক দৃশ্য তৈয়াৰ কৰে, প্ৰাকৃতিক সৌন্দৰ্য তৈয়াৰ কৰে। সেইটো আচলতে দেখিলেহে বুজা যায়, কথাৰে বুজাব নোৱাৰি। আচলতে চাওক, এই ৰাস্তাৰ মাজতে কেইজোপামান গছ পৰি আছে আৰু সেই গছকেইজোপাই আচলতে এটা ৰাস্তা তৈয়াৰ কৰি দিছে। আৰু এনেদৰে আচলতে ইয়ালৈ যিসকল লোক কষ্ট কৰি আহে তেওঁলোকৰ বাবে এটা ৰাস্তা তৈয়াৰ কৰি দিছে। এই আপুনি ভিডিঅ'টো দেখাই দিয়ক, আমি ওপৰলৈ এই তলৰ পৰা ওপৰলৈ উঠিবলৈ কোনো সুবিধা নাই। এই গছজোপা পৰি গৈছে, পৰি যোৱাৰ কাৰণে শিপাডাল ওলাই গৈছে, আৰু এই শিপাডালত ধৰি এই পাহাৰটো আমি বগাব পাৰিছোঁ। সেয়ে আচলতে কথা, প্ৰকৃতিৰ প্ৰতি এটা বাৰ্তা, মানুহলৈ এটা প্ৰকৃতিৰ পৰা বাৰ্তা। আচলতে প্ৰকৃতিয়ে মানুহক সকলো দিছে, কিন্তু প্ৰকৃতিক মানুহে ধ্বংস কৰিছে আৰু প্ৰকৃতিক নিজৰ স্বকীয়ৰ ওপৰৰ পৰা হেৰুৱাই পেলাব বিচাৰিছে। সেয়া উচিত নহয় আচলতে। এইটোৱে এটা ৱাটাৰফলছ। আমি শেষত আহি বৰ সুন্দৰ একচুৱেলি এইটো জলপ্ৰপাত দেই। আহি উপস্থিত হলোহি। আচলতে এইটো এটা ৱাটাৰফলছ, এইটো সুন্দৰ ৱাটাৰফলছ। ভবা নাছিলোঁ যে ইমান সুন্দৰ এটা ৱাটাৰফলছ আমি দেখিবলৈ পাম। এয়া চাওক, এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এটা ৱাটাৰফলছ, যিটো ৱাটাৰফলছলৈ আহিবলৈ আপুনি কিবা গাড়ীৰ পৰা নামি চিধাই আহিব নোৱাৰে বা টিকেট এটা কাটিব নালাগে, কিন্তু ইয়াৰ কাৰণে আহিব পাৰিব লাগিব আপুনি এটা কঠোৰ পৰিশ্ৰম। আপুনি শিলাময় ৰাস্তা, পাহাৰৰ মাজে মাজে ভয়ানক অৰণ্যৰ মাজেৰে আপুনি আহিব লাগিব, আৰু বস্তুৰ বহু কষ্টৰ বিনিময়ত আপুনি আচলতে ইমান এটা ধুনীয়া পৰিৱেশ যে আমাৰ শিৱজীৰ যিটো শিৱলিংগ, যে তেওঁৰ পৰা যে পানীটো পৰি আছে, যে মানে এনেকুৱা লাগে চাই কিনে শিৱলিংগৰ পৰা যিটো ওপৰৰ পৰা পানী বৈ আছে, চেম তেনেকুৱা টাইপৰ এটা প্ৰকৃতিৰ বস্তু দেখিবলৈ পাইছে। সঁচা কথা দেই, আপোনাৰ ইচ্ছা লাগিব। আমি সঁচা কথা, আচলতে শিৱজীৰ দয়া থাকিব লাগিব, তেতিয়াহে আচলতে শিৱজীৰ নিচিনা। আমি অমৰনাথ দৰ্শন কৰিছোঁ, অমৰনাথ গুফা দৰ্শন কৰিছোঁ, অমৰনাথৰ গুফাটো এনেধৰণৰে বৰফাবৃত্ত আচলতে এটা গুফা হয়, ঠিক এনেদৰে বৰফময় হৈ থাকে। আৰু আজি আমি যি এই নৈসৰ্গিক পৰিৱেশত অৱস্থিত প্ৰাকৃতিক ৱাটাৰফলছলৈ আহিছোঁ, এইটোও আচলতে ঠিক অমৰনাথ বাবাৰ শিৱলিংগটোৰ দৰেই। চাওক কি এক মনোৰম দৃশ্য।
যিয়ে নদী পৰ্যটন কৰিলে, এই নদী পৰ্যটনৰ আচল গাইডজন আছিলে আমাৰ এই ককাইৰ নামটো বিনোদৰ ৰাভা। আৰু ককাই আচলতে আমাক এটা ৱাটাৰফলছলৈ লৈ গ'ল। ৱাটাৰফলছৰ নামটো কি আছিলে ককাই? কাফানডুঙা হয়। আৰু আমি এখন নদীৰ মাজেৰে নাৱেৰে যাবলগীয়া হ'ল। আৰু এই নাৱেৰে আচলতে যাওঁতে তেখেতে আমাক খুব সুন্দৰভাৱে নাৱেৰে লৈ গ'ল আৰু লৈ গৈ পেলাই আচলতে আমাক এই কাফানডুঙা নামৰ আমাৰ ৱাটাৰফলছটো দেখুৱালে, জলপ্ৰপাতটো দেখুৱালে। খুব ভাল লাগিলে আৰু আপোনাক এনেদৰে লগ পাই ভাল লাগিলে। আচলতে আপুনি দিনটোত এনেদৰে কিমানবাৰ নাও আচলতে বাব লাগে? মানুহ পালে 2বাৰ মান 3বাৰ মান হয়, নাপালেতো একবাৰো নাই। আৰু ছিজনৰ সময়ত ইয়াত আচলতে ছিজনত হয়, পৰ্যটক বেছি হয় নহয় জানো? কোন সময়ত হয়? এই জানুৱাৰীত হয়। আৰু আপোনালোকে এই নৌকা বিহাৰ কৰোঁতে পইচা কি হিচাপে লয়? আমাৰ তাৰমানে বেনাৰ মাৰা থাকে, বেনাৰ মাৰা থকাৰ পাছত সেই অনুযায়ী তাৰমানে মুখেদি মাতিবই নালাগে, সেই অনুযায়ী মানুহে পইচাটো দি দিয়ে আৰু। হয়। গড়ে প্ৰতি কিমান বুলি ক'লে? 100 টকাকৈ নেকি বাৰু? 100 আৰু নৌবিহাৰত 50। 100 আৰু নৌবিহাৰত পাইছে নহয়? হয়। ভাল লাগিলে আপোনাক লগ পাই। আকৌ লগ পাম দেই, ভাল লাগিলে।